নমস্কাৰ, কুমুক চিদু আজি ভিডিঅ' লৈ আহিছোঁ। এয়া মই আজি বাৰীলৈ আহিছোঁ। এয়া মোৰ বাৰীৰ লোকেশ্যনটো হ'ল হাতীমূৰা, ডিব্ৰুগড় হাতীমূৰা। এয়া ষ্টেচনৰ পৰা অলপ ওচৰতে। এয়া অমিতাজোপা গোটেই পকি আছে। মই পকাখিনি গোটেই নমাই দিলোঁ। এয়া আজি এইফালে আমাৰ জংঘল মিষ্টাৰে স্প্ৰে মাৰি আছে। ইমান জংঘল হৈ গ'ল নহয় এই বাৰিষা। এইফালে একো খেতিয়ে হোৱা নাই এইবাৰ চাফা কৰিব আহিছোঁ আমি দুটাই। ইফালে চিমলা আলু, এয়া ইমান ডাঙৰ গছ, গোটেই মানে গছৰ নিচিনা হৈ গৈছে। এইটো আলুটো খান্দিম আমি জানুৱাৰী ফেব্ৰুৱাৰী মাহত, এইটো তেতিয়া আপোনালোকক দেখুৱাম। এয়া গোটেই চিমলা আলু ইমান ডাঙৰ ডাঙৰ হৈ আছে। মই পূৰা জংঘল চাফা কৰাত ব্যস্ত আৰু। নেমু ৰুইছোঁ, তাতে গোটেই পোকে খাই মানে গছবিলাক নাই অৱস্থা নাইকিয়া কৰি থৈছে। এনেকৈ বাৰিষাৰ পৰা অহাই নাই আমি, এই আহিছোঁ। এই অমিতা তাৰে মই আজি ৰেচিপি দিম। এয়া হালোৱা বনাম, অমিতাৰ হালোৱা। পকা অমিতাখিনি এনেই নষ্ট হ'ব নিদিওঁ। এয়া মই টুকুৰা টুকুৰি কৰি মিক্সি বাতিত এতিয়া পিচিম। এনেকৈ কাটি লৈছোঁ। এয়া এটা আৰু আধা লৈছোঁ, মানে ইয়াত পূৰা ভৰ্তিয়ে হৈ গ'ল। এইখিনি আপোনালোকে পিচিবও পাৰে বা চামুচেদি এনেকৈ মিহি কৰি দিব পাৰে। এয়া মই তাৰ বাবে লৈছোঁ কাঠবাদাম আৰু কাজু বাদাম, আৰু এইফালে নাৰিকলো আছে আৰু কিচমিচ। এইখিনি কাঠবাদাম আৰু কাজু বাদামখিনি ৰষ্টেড আছিলে, মই সেইকাৰণে এইকেইটাক নাভাজোঁ। এয়া কিচমিচখিনি ভাজি লৈছোঁ, অলপ ফ্ৰাই কৰি লৈছোঁ, আৰু তাতে নাৰিকলখিনিও ফ্ৰাই কৰিম। এনেকৈ আপোনালোকে ল'ৰা ছোৱালী খুৱাবচোন, পকা অমিতা হালোৱা বনাই খুব ভাল লাগে। সিহঁতে এনেকৈ খাব মন নাযায় ন। আৰু এইফালে মই সেইখিনি ঘিউতে মই আকৌ অমিতাখিনি ভালকৈ ভাজি ল'ম। এয়া পানীখিনি যাব দি মই ইয়াতে গাখীৰ 1 কাপ এড কৰি দিছোঁ। এয়া ধুনীয়াকৈ লৰাই আছোঁ। লৰাই আকৌ মই তাৰ ওপৰতে মই ঘিউ 1 চামুচ দিলোঁ, আৰু এইখিনি ধুনীয়াকৈ মিলাই লওঁ। আৰু চেনি দিছোঁ, মই চেনি অলপ কমকৈ দিছোঁ। আপোনালোকে ইয়াত 1 কাপ দিব পাৰে। মই আকৌ মিঠা বেছি নাখাওঁ, সেইকাৰণে ডাঙৰ চামুচেদি অলপ দিলোঁ। এইফালে নাৰিকল ভাজাখিনি দিলোঁ, আৰু কিচমিচ আৰু কাঠবাদাম আৰু কাজু বাদামখিনি ওপৰত ছটিয়াই দিছোঁ। এতিয়া মই ধুনীয়াকৈ মিলাই ল'ম। এয়া শুকাই গৈছে, সেইখিনি মই নমাই গৰমে গৰমে ওলাই দিম। এয়া প্লেটত ওলাই দিলোঁ, আৰু লগত গাখীৰ চাহ দিছোঁ। এনেকৈ মই আজি অমিতা হালোৱাৰ ৰেচিপি দিলোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।